প্রভু কি তোমার লীলা চামুচেৰে দি তুমি চামুচেৰে দি তুমি বেলচা মাৰি নিয়া প্ৰভু কি তোমাৰ লীলা প্ৰভু কি হ'ল আমাৰ জুবিন দা দেখোন ছ'চিয়েলিষ্ট মানুহ হয় জুবিন দা দেখোন আমাৰ এই সমাজৰ হকে মাত মাতে কিন্তু এইবাৰ দেখা গ'ল হিমাংশু দাসেহে মাত মাতি আছে ৰাইজৰ পক্ষত এবাৰ কোন কাক দেখি পাইছোঁ আমাৰ হিমাংশু গগৈ ডাঙৰীয়াক দেখা পাইছোঁ যিটো চামুচেৰে দি বেলচা মাৰি নিয়া যিটো গান ইমান ভাইৰেল হৈ গৈছে কিন্তু মই ভাবোঁ জুবিন দাও এতিয়া মাত মতা উচিত হয় এতিয়া আমাৰ অসমৰ ৰাইজ বিপদত শংকাত ভুগি আছে গতিকে এই সময়ত যদি জুবিন দাই মাত নামাতে আৰু পিছত মাতি লাভ নাই যিহেতু কা আন্দোলনৰ সময়তো মাত মাতিছিলে এতিয়া এটা অসমত এটা মানে বেয়া পৰিস্থিতি চলি আছে মানে সমাজখনত এটা বিশৃংখলৰ সৃষ্টি হৈছে এইখিনি সানমিহলিখিনি মিলাবৰ কাৰণে আমাৰ এতিয়া দৰকাৰ আছে জুবিন দাই যদি এতিয়া মাত মাতাটো দৰকাৰ এতিয়া এইটো সময়ত যদি এতিয়া মাত নামাতে পিছত মাত মাতি লাভ নাই